কৌশিক নন্দন বৰুৱাৰ এটি অনুভৱ, আমি সেইবোৰহে বিচাৰোঁ যিবোৰ পাবলৈ টান। সকলোৱে কয় বিচৰাবোৰ পাবলৈ টান, কিন্তু এবাৰ নিজক সুধি চাবচোন, যিবোৰ পাবলৈ টান আমিচোন সেইবোৰহে বিচাৰোঁ। আকাশৰ জোনৰ আশাত থকা আমি কেতিয়াবা জোনাকী পৰুৱাটোলৈ চাওঁনে? আবেলিৰ আকাশৰ ৰং আজৰিব খোজা আমি কেতিয়াবা সৰা ফুলৰ পাহিকেইখন চাওঁনে? কাঁইটৰ মাজত থকা গোলাপৰ ৰঙা চাই থকা আমি কেতিয়াবা জেতুকাৰ ৰংখিনি বুজোনে? মুক্ত পক্ষীলৈ ঈৰ্ষা কৰা আমি সূতাৰ বান্ধোনত থকা চিলাখনৰ যন্ত্ৰণা বুজোনে? কোনেও আমাৰ কথা নাভাবে বুলি কোৱা আমি নিজে আনৰ কথা ভাবোনে? ভাল পোৱাজনে আমাক বুজি নাপায় বুলি কওঁ ঠিকেই, কিন্তু কেতিয়াবা আমাক ভাল পোৱাজনৰ মৰমখিনি আমি বুজোনে? আমিতো কেৱল আনৰ দুখবোৰ জাপি যাওঁ, অভিযোগ দি যাওঁ। কেতিয়াবা নিজে নিজৰ অভিযোগ শুনোনে? এবাৰ ভাবি চাবচোন।